নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকে চাই আছা ভোট জলকীয়া ৰ'ষ্টাৰ আৰু ভোট জলকীয়া ৰ'ষ্টাৰ সকলো পৰিয়ালৰ সদস্যলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আহিবলগীয়া দিনবোৰ যাতে তোমালোকৰ ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ। আজি আমি কথা পাতিম কেইজনমান ভাইৰেল ভাইটি ভণ্টি আৰু বৰ্তাৰ ওপৰত। কোনো ভাগিনে যদি কৰিছে মামাই দিয়া স্কুটিৰ ওপৰত স্কুটিৰ ষ্টাণ্ড আৰু তেওঁলোকৰ বয়ফ্ৰেণ্ডসকলে শুনিব লগা হৈছে মাঘৰ বিহুৰ পিঠাগুৰি কেইটামান। गजब बेइज्जती है। ভয় খাব নালাগে, বৰ্তাৰ এই বয়সতো গিয়াৰ এক্সেলেটৰ মামৰ ধৰা নাই। সেইবাবে বিয়া পতা আশাও এৰি দিয়া নাই। समझ रहे हो ना? বেলেগ এক্সেলেটাৰ গিয়াৰ বক্সৰ কথা কৈছো বুলি নাভাবিব দেই, মনৰ কথাহে কৈছো। আকৌ কোনোবা গৈ কৰিছে নদীৰ পাৰত বুকুত পকা বিলাহীৰ খেতি। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। আকৌ কোনোবাই স্কুল কলেজৰ কোঠাত বহি দোকানৰ 5 টকীয়া ললিপপ বুলি ভাবি চুপি আছে বয়ফ্ৰেণ্ডৰ জিভা খুলি। वाह क्या सीन है, वाह क्या सीन है। মই আগতেও কৈছো ছচিয়েল মিডিয়া ভাল কামতো ব্যৱহাৰ কৰিব পাৰি আৰু বেয়া কামতো ব্যৱহাৰ কৰিব পাৰি। কলেজলৈ গৈছা, পঢ়ি শুনি ডাঙৰ মানুহ হ'ম বুলি বা ঘৰৰ মানুহে পঠিয়াইছে কলেজ বা স্কুল পঢ়ি শুনি ডাঙৰ মানুহ হ'বা বুলি, আৰু তোমালোকে কলেজত আহি বা নদীৰ পাৰত গৈ ৰীল বনোৱাৰ নামত বা ভাইৰেল হোৱাৰ নামত জাহা তাহা ভিডিঅ' বনাই তোমালোকে ঘৰৰ লগতে নিজৰ সন্মান বা স্কুল কলেজৰ বা পৰিয়ালৰ সন্মান তোমালোকে ক'ত ৰাখিছা, সেইটো এবাৰ নিজেই ভাবি চোৱাটো ভাল। আৰু তোমালোকৰ এইবিলাক দেখি উঠি অহা আৰু ল'ৰা ছোৱালীয়ে দেখিলে মানে কি বুলি মনত মানে ভাবিব যে এনেকুৱা ভিডিঅ' আমি বনাম বা এনেকুৱা হেৰি আমিও কৰিম, স্কুল কলেজত পাই ল'ম তাৰপৰা আমি এনেকুৱা কৰিম, এনেকুৱা হেৰি কৰিবলৈ বিচাৰিব। আচলতে তোমালোকে সেইবিলাক তোমালোকৰ নিজৰ মনটো গৈছেই, পৰিয়াল স্কুল কলেজ সেইবিলাক ক'ত থাকিলে। সেইকাৰণে মানুহে যিকোনো কামটো কৰোঁতে বা
ভাইৰেল হ'ম বুলি কৰিছিলা আজিকালিনো কি আৰু এনেকুৱা মানুহ আছে ভাইৰেল ভাল ভিডিঅ'টো ভাইৰেল কেতিয়াও নকৰে আমি অত কষ্ট কৰি পেলাই ইউটিউবত মই কত দিনে ভিডিঅ' বনাই আছো সেইটো সেই ভাল কামবোৰ মানুহে ছাপোৰ্ট নকৰে যিবিলাক বেয়া দেখিব সেইটো শ্বেয়াৰ কৰা মানুহ খুব কি চাব আজিকালি মানুহবিলাকো এনেকুৱা মানে হেৰি হৈ গৈছে সেইটোহে বেছিকৈ শ্বেয়াৰ কৰিব সেইটোহে বেছিকৈ লাইক কৰিব কিন্তু ভাল কামত আজিকালি কোনো ছাপোৰ্ট নকৰে কোনো সহায় নকৰে আচলতে সহায় নজনায় আচলতে কথাখিনি কোৱাৰ পৰা বেয়া পাব নালাগে মোৰ মনৰ কথাখিনি মই কৈছোঁ যদি আজি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ লৈছোঁ বিদায় সোনকালে 200 ছাবস্ক্ৰাইবাৰ কৰি দিয়া তাকে কামনা কৰিছোঁ বাই বাই